নমস্কাৰ সকলোলৈকে গুড মৰ্নিং। আজি ৰাতিপুৱাই বহি লৈছোঁ ব্লাউজ কাটিবৰ কাৰণে। আজি মই 32 সাইজৰ প্ৰিন্সেছ কাট ব্লাউজ এটা কাটিং কৰিছোঁ। প্ৰথমে মই ফলছ কাপোৰটো ভালদৰে জোখ লৈ পিনি কাটি ল'লোঁ। তাৰ পাছত মেইন কাপোৰত মই কাটিবলৈ পাৰি লৈছোঁ আৰু আপোনালোককো ভাবিলোঁ ডিজাইনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। কেনেদৰে চিলালোঁ মই সম্পূৰ্ণকৈ ভিডিঅ'টো দিছোঁ, আপোনালোকে ভালদৰে শেষলৈকে চাব। কাটিং ভিডিঅ' মই আপোনালোকৰ লগত জোখটো কেনেদৰে ল'লোঁ সেইটো ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ নাই কৰা বৰ্তমান। আপোনালোকে যদি জানিব বিচাৰে কমেণ্ট কৰি জনাব। আৰু এয়া হৈছে মই এযোৰ মেখেলা চাদৰ আৰু কেনেদৰে চিলালোঁ ব্লাউজটো বলকচোন চাওঁ। ফাইনেলি মোৰ ব্লাউজটো ৰেডি হৈ গ'ল। এইটো হৈছে বেক চাইডটো, কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। বেক চাইডটো দেখিছেনে, লেছ এনেদৰে লগাই দিছোঁ, লটকন লগাই দিছোঁ আগত ধুনীয়াকৈ, আৰু ভিতৰ চাইডে পেট লগাই দিছোঁ। যিহেতু ইয়াত চেমিজ পিন্ধিব নোৱাৰিব, পিঠিটো গোটেইটো কাটিং কৰি মই চিলাই দিছোঁ, সেইটো কাৰণে পেট লগাই দিছোঁ। আৰু ফ্ৰণ্ট চাইডটো এইটো প্ৰিন্সেছ কাট ব্লাউজ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিব। যিহেতু প্ৰথমবাৰৰ কাৰণে মই চেনেলটো খুলি ভিডিঅ' এনেদৰে বনাইছোঁ। আৰু এটা ব্লাউজ চিলাইছিলোঁ হাত দীঘলকৈ। এইটো বোৱা কাপোৰৰ মেখেলা চাদৰ ব্লাউজ হয়, আৰু ইয়াৰ বেক চাইডে এনেদৰে ডিজাইন দি দিছোঁ। প্ৰায় মই কাপোৰ চিলাই থাকোঁ, কিন্তু কি কৰিব, সময়ৰ অভাৱত মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ ভালদৰে বনাই দিব নোৱাৰোঁ। আৰু কাপোৰ এয়া মই ৰেডি কৰি ল'লোঁ বৰদিনৰ কাৰণে। যিহেতু এইখিনি কাপোৰ মোক বৰদিনৰ কাৰণে চিলাবলৈ দিছিলে। আমাৰ ইয়াত যিহেতু বাগানীয়া মানুহ বেছি, আৰু বৰদিনৰ কাৰণে তেওঁলোকে কাপোৰ মোৰ ওচৰত বহুতেই দিছে, কিন্তু মই ভালদৰে আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক বনাই দিব পৰা নাই। আৰু এইযোৰ মই ৰেডি কৰি ল'লোঁ ব্লাউজ আৰু মেখেলা চাদৰ, আৰু বাকী এই দুযোৰ একে ডিজাইনৰ দুযোৰ মেখেলা চাদৰ দিছে, সেই দুযোৰ মই চিলাই মেলি ৰেডি কৰি আজৰি কৰি ল'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলোলৈকে ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে।